মই পংকজাই মোৰ ঐনিতি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছোঁহি আমি মাছ খোৱাৰ বেঙেনা গড়াত হয়। ইয়াতে আলি আই লৃগাঙৰ কাৰণে আমাক নিমন্ত্ৰণ জনালে আৰু খুব ভাল লাগিছে ইয়াতে। আৰু আপোনালোকক দেখাই আছোঁ ইয়াতনো কি কৰিছে, কেনেকৈ এওঁলোকৰ পৰম্পৰাবিলাক আপোনালোকে যেন ভিডিঅ'টো চাই থাকে স্ক্ৰিপ্ট নকৰাকৈ। আমি আহি পোৱাৰ লগে লগে তেওঁলোকে আমাক আদৰিব আহিছে আৰু কিমান ধুনীয়াকৈ আদৰিছে চাওকচোন। তেওঁলোকৰ পৰম্পৰাৰে তেওঁলোকে এনেধৰণে নাচি নাচি মোৰ খুব লাজো লাগিছে, কাৰণ এনেধৰণৰ পৰিৱেশ মই আগতে পোৱা নাই। তেওঁলোকে সুন্দৰকৈ আমাক খুব ভাল লগা এটা পৰিৱেশ ধেমাজি শ্ৰীমতী পংকজা বাইদেউ আমাৰ উপস্থিত হৈছেহি। গতিকে আমাৰ পংকজা বাইদেউ আদৰণি জনাব, সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সভানেত্ৰী শ্ৰীমতী সবিতা দলে বাইদেউ। ৰাইজলৈকে মোৰ ফালৰ পৰা সকলোকে আলি আই লৃগাঙৰ শুভেচ্ছা থাকিল। সকলোৰে যেন বছৰটো ভালেই যায় তাৰে কামনাৰে। চুমি বৰাক আমি আদৰণি জনাব বিচাৰিছোঁ। গতিকে তেখেতক আদৰণি জনাব আমাৰ উদযাপন সমিতিৰে অনিতা দলে বাইদেউদেৱে। এয়া আজি আলি আই লৃগাঙলৈ আহিলোঁ আৰু এইটো মাছ খোৱাৰ হৈছে। মাছ খোৱাৰ বেঙেনা গড়া কাৰচাং গাঁৱত হয়। খুব এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। তেওঁলোকৰ বিহুত আজি আমন্ত্ৰণ জনালে আমাকো, আহিলোঁ। এইফালে বনোৱা মেলা কৰি আছে তেওঁলোকে। গুটি হিচাপ কাম আৰম্ভ কৰিছে আৰু আজি ধৰক ফাগুন মাহৰ প্ৰথমটো বুধবাৰ নহয়, প্ৰথম বুধবাৰ তাৰমানে সেই ধান সিঁচা কামটো আমাৰ মিচিং জনগোষ্ঠীৰ কাৰণে এইটো প্ৰথম কাম কাৰ্যসূচী পালন কৰা। তাৰ আজিৰ দিনটোৰ পৰা তাৰমানে ধান সিঁচা আৰম্ভ হ'ব।
এতিয়া ধান যে ভাগৰ হ'ল এটা ইহঁতে ইয়াত বুঢ়া বুঢ়ী ইয়াতে খাব কিবা এটা হ'লে কষ্ট হ'লতো চশমা পিন্ধিলে হৈ গ'ল bokot pa lamin mata. এয়া বেঙেনাগড় কাৰচাং গাঁৱৰ সেৱকদা হয় তেওঁ আজি আমাক ইয়ালৈ নিমন্ত্ৰণ জনালে আৰু তেওঁ সুধিব বিচাৰিছোঁ আলি আই লৃগাঙৰ বিষয়ে আমি নজনা কিছুমান কথা আপোনালোকৰ এই পৰম্পৰাটো বিহু বুলি কয় নে পূজা বুলি কয় আমাৰ এইটো উৎসৱ হয় উৎসৱ হয় এইটো আমাৰ প্ৰথমে মই আপোনাক আমাৰ পংকজা বাইদেউ চেনেলটো মই আগত নমস্কাৰ জনাইছোঁ কাৰণ ধেমাজিৰ পৰা আহি যে আমাৰ এই কাৰচাংত উপস্থিত হৈ আমাক কিছুমান দৃশ্য বা কিছুমান দেখুৱালে সেইকাৰণে ধন্যবাদ থাকিল আপোনালৈ সেইকাৰণে এতিয়া প্ৰথমে ক'ব লাগিব এতিয়া আমাৰ সেই এটা আলি আই লৃগাংটো হৈছে আমাৰ পৰম্পৰা নীতি নিয়ম পৰম্পৰা আলি আই লৃগাং মানে হৈছে কি আলি আই লৃগাং এটা কিছুমান অৰ্থ থাকিব আলি মানে ধৰক এটা গুটি আৰু আই মানে হৈছে ফল আৰু লৃগাং মানে হৈছে হিচা মানে এই ফাগুন মাহৰ প্ৰথমটো বুধবাৰ তাৰমানে কি হয় আমাৰ এই মিচিং জনগোষ্ঠীৰ লোকসকলে কি কৰে ধান সিঁচা কাম আৰম্ভ কৰে প্ৰথমটো বুধবাৰ তাৰমানে যেতিয়া সিঁচে ইয়াত নিয়ম কৰিব তাৰপিছত আমাৰ পথাৰবিলাকত আমাৰ মানুহবিলাকে তাত গৈ ধান সিঁচিব তাৰমানে যিহেতু আমাৰ মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষিভিত্তিক এটা উৎসৱ বুলি কয় সেইটো আলি আই লৃগাংটো কৃষিভিত্তিক উৎসৱ হয় আৰু ইয়াত আপোনাৰ কি কৰিব আমাৰ জ্যেষ্ঠ লোকসকলক আমি সন্মান কৰোঁ আৰু ডেকা গাভৰু সকলোৱে মিলি ইয়াত নাচ গান সকলোৱে কৰে আলি আই লৃগাঙত এনেকুৱা ধৰণৰ সেইটো এটা পৰম্পৰাগত নিয়ম হয় পৰম্পৰা নিয়ম আৰু সেই বস্তুটো আগৰ পৰা চলি আছে আৰু বৰ্তমান চলি আছে আৰু ভৱিষ্যতলৈ চলিও থাকিব বহুত আমাৰ মিচিঙৰ একদম ডাঙৰ আমাৰ উৎসৱটো সিদ্ধি হৈছে আমাৰ আলি আই লৃগাং হৈছে আমাৰ মিচিঙৰ ডাঙৰ উৎসৱ জাতীয় উৎসৱ বুলি ক'ব লাগিব মিচিঙৰ জাতীয় উৎসৱ আলি আই লৃগাং বুলি ক'ব লাগিব আমি আলি আই লৃগাঙে হয় এইটো এনে অসমীয়াত বিহু হেৰিত পৰে নি বিহু তেনেকৈ আমাৰ মিচিঙৰ বিহু বুলি ক'ব লাগিব এতিয়া বিহু বুলি ক'ব লাগিব এইটো বিহু আৰু বিহুৱে হয় আমাৰ কিন্তু প্ৰথমে নিয়মবিলাক কৰি লওঁ আমাৰ আলি আই লৃগাং ঘৰে ঘৰে গৈ আমাৰ গাব গুমৰাক সন্মান কৰিব ডেকা গাভৰুবিলাকে কিমান দিন কৰে এইটো আপোনাৰ আজিৰ পৰা আৰম্ভ কৰি আপোনাৰ এসপ্তাহ দিন এনেকৈ ফাগুন মাহটো চলি থাকিব ফাগুন মাহটো তেনেকৈ বিহু চলি থাকিব ভাল লাগিল আপোনাৰ পৰা জানিব পাৰি কথাবিলাক নজনা কথা ঠিক আছে থেংক ইউ মৰং ঘৰত নিয়ম চলি আছে আইতা কি সূতা কাটিছে এইটো জিম কাপোৰ বনাই মিচিং মানুহ কাপোৰ বনাই এইটো কি কিবা নিয়মত পৰিছে নে এইটো নিয়ম তেওঁ আজিৰ পৰা এইটো কৰে নেকি আমাৰ তেওঁলোকৰ নিয়ম হয় আইতা এফালে চাওক কিমান বছৰ হ'ল আপোনাৰ বয়স কিমান হ'ল আইতা বয়স কিমান হ'ল 80 বছৰমান হৈছে ন আইতা এতিয়াও ধুনীয়াকৈ চকুৰে মানে চশমাযোৰ লগাই দেখি ধুনীয়াকৈ দেখে আৰু নাজানে হয় এইটো এনেকুৱা কাপোৰো বনাই মেখেলা চাদৰো বনাই এইটো এৰী মুগা নহয় জানো এৰী নহয় জানো এৰী সূতা নহয় এৰী নিজে এইটো কাটে মেখেলা চাদৰকে বনাও হয় এইফালে এইফালে তেওঁলোকৰ গাহৰি খৰিকা চলি আছে বনাই আছে আৰু বনাই আছে তেওঁলোকৰ নিয়ম কৰিছে আমনৈ তাৰমানে সেইটো বনাইছে কেঁচা পিঠা কেঁচা পিঠা দি মাছ দি বনাইছে ট্ৰেডিশ্যনেল খানা
বনাই চাইবত এইফালে এইটো চায়াপং চকা কি কয় এইটো আপোনাৰ এইটো কি কয় তাচুক বুলি কওঁ আমি তাচুক অঁ তাচুক তাৰপিছত ইয়াত 1 নম্বৰ 2 নম্বৰ ওলাইছো 1 নম্বৰ 2 নম্বৰ আজি পুৰা আপং খাম দেই খাবলৈহে খাবলৈ চবে খাব চবে খাব লাগে হয় হয় এইফালে এইটো হেৰি হয় ন টোপোলা ভাত কয় যে যিটো টোপোলা ভাত বুলি কয় পুৰাং কয় ন এইটো পুৰাং আপিং এইটো আলি এইটো আলু কাঠ আলু হয় কাঠ আলু এইটো পুৰাং হয় ন এইটো বৰা চাউলৰ পৰা বনাই তৰা পাতেৰে এইটো বনাইছে
খাবলৈ দি আছো চবকে কেলে এতিয়া নাখায় আলহী গাঁৱত খাইছে নেকি আপোনালোক খাওঁ আলু দিলে মোক দিলে হয় দিয়া নাখায় ন ৰাইজে খোৱা বোৱা কৰি আছে আমাক আলহী বুলি আগত খুৱাই ল'লে এতিয়া তেওঁলোকে খাই আছে খোৱা বোৱা কৰি আছে এতিয়া ইয়াৰ পৰা আমি যাব ওলালো এয়া বাইদেউহে চবকে যাবৰ কাৰণে বিদায় লৈছো ন বাই বাই কৈ দিয়ক অহা বছৰলৈ আকৌ মাতিছে চবক দে চবকে দেখাই দিছো লাষ্ট টাইমত এবাৰ পংকজা ব্লগছ বুলি আছে চবে হেৰি কৰি দিছে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো বাই বাই